ৰাষ্ট্ৰীয় আয় গণনা কৰা পদ্ধতিসমূহ। ৰাষ্ট্ৰীয় আয় গণনা কৰা তিনিটা পদ্ধতি আছে। সেইকেইটা হ'ল মূল্য সংযোজিত বা উৎপাদন পদ্ধতি, আয় পদ্ধতি আৰু ব্যয় পদ্ধতি। প্ৰথমটো হৈছে মূল্য সংযোজিত নাইবা ইয়াক উৎপাদন পদ্ধতি বুলি কোৱা যায়। বজাৰ মূল্যত স্থূল ঘৰুৱা উৎপাদন গণনা কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। উৎপাদনৰ বিভিন্ন স্তৰত উৎপন্নৰ মুঠ মূল্যৰ স্থূল ঘৰুৱা উৎপাদন। এতিয়া ঘৰুৱা উৎপাদন মানে কি হয়, স্থূল ঘৰুৱা উৎপাদন মানে কি হয়? ঘৰুৱা উৎপাদনে এইখিনি উৎপাদনক বুজায় দেশখনৰ আভ্যন্তৰীণ উৎসৰ পৰা যিখিনি উৎপাদন হয় সেইখিনি ঘৰুৱা উৎপাদন বুলি কোৱা হয়, ডমেষ্টিক প্ৰডাকশ্যন। তাৰমানে দেশখনত উৎপাদন হ'বলৈ বিদেশৰ পৰা কোনো ধৰণৰ সহায় লোৱা নহয় বা বৈদেশিক বাণিজ্যক ইয়াত অন্তৰ্ভুক্ত কৰা নহয়। ইয়াত কেৱল দেশখনৰ ভিতৰতে যিখিনি উৎপাদন হৈছে সেইখিনিকহে সামৰি লোৱা হয়। প্ৰকৃততে ৰাষ্ট্ৰীয় উৎপাদন বুলি ক'লে বৈদেশিক বাণিজ্যকো সামৰি লোৱা হয়, তেতিয়া সেইটো GNP বোলা যাব। কিন্তু GDP তাৰমানে ডমেষ্টিক প্ৰডাক্ট, এই দুটাৰ মাজৰ পাৰ্থক্যটো এইটোৱেই যে ডমেষ্টিক প্ৰডাক্ট মানে দেশখনৰ ভিতৰত হোৱা উৎপাদনখিনি। গতিকে স্থূল ঘৰুৱা উৎপাদন GDPয়ে কি কয়, বজাৰ মূল্যত ব্যৱহাৰ কৰা হয়, মানে বজাৰত সেই সময়ত চলি থকা যি দৰ হয় সেই মূল্যত যিখিনি স্থূল ঘৰুৱা উৎপাদন মানে দেশখনৰ আভ্যন্তৰীণ উৎসৰ পৰা যিখিনি উৎপাদন হয় তাৰ যি মূল্য হ'ব বজাৰত সেয়াই GDP। আৰু সেইটোৱে কৈছে যে উৎপাদনৰ বিভিন্ন স্তৰত উৎপাদন হোৱা উৎপন্নৰ মুঠ মূল্যই স্থূল ঘৰুৱা উৎপাদন। উৎপাদন এটাৰ বিভিন্ন স্তৰবিলাকত যি উৎপাদন সম্পন্ন হয় আৰু তাৰ পৰা যিখিনি দ্ৰব্য বস্তু উৎপন্ন হয় সেইখিনিৰ যি মূল্য হ'ব মুঠ মূল্যখিনিকে স্থূল ঘৰুৱা উৎপাদন বুলি কোৱা হয়। ইয়াত চূড়ান্ত দ্ৰব্য আৰু সেৱাৰহে মূল্য গণনা কৰা হয়। মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য গণনাৰ সমস্যাৰ পৰা হাত সাৰিবলৈ ইয়াত গণনা কৰা নহয়। এতিয়া চূড়ান্ত দ্ৰব্য আৰু মধ্যৱৰ্তী দ্ৰব্যৰ বিষয়ে আমি আগতে ভালকৈ পঢ়িছোঁ, গণনা সমস্যা কি হয় পঢ়িছোঁ, গতিকে সেই বিষয়ে আকৌ বহলকৈ নপঢ়োঁ। মুঠতে ইয়াত চূড়ান্ত দ্ৰব্যকহে সামৰি লোৱা যায়, ইয়াত মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য বাদ দি চলা হয়। এয়া বহলকৈ দিছে। উৎপাদন পদ্ধতিৰ মতে স্থূল ৰাষ্ট্ৰীয় উৎপাদন GDP হ'ল এখন দেশৰ আভ্যন্তৰীণ উৎসসমূহৰ পৰা এবছৰত যি চূড়ান্ত দ্ৰব্য আৰু সেৱা উৎপাদন হয় তাৰ বজাৰ মূল্য। এতিয়া উৎপাদন পদ্ধতিৰ মতে ৰাষ্ট্ৰীয় উৎপাদন GDP কি হয়, আভ্যন্তৰীণ উৎসৰ পৰা কথাটো ক'লোৱেই, তাৰোপৰি এটা বছৰত যিখিনি উৎপাদন হয় সেইখিনিকে সামৰি লয়। এবছৰত গোটেই দেশখনৰ ভিতৰুৱা যিখিনি উৎস থাকে সেইখিনিৰ পৰা যিখিনি চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ উৎপাদন হয় তাৰ যিটো বজাৰত প্ৰচলিত দৰ হয় সেই প্ৰচলিত মূল্যটো GDP বুলি কোৱা হয়। এই ব্যৱস্থাত উৎপাদনৰ প্ৰতিটো পৰ্যায়ত দ্ৰব্য আৰু সেৱাৰ ওপৰত যি অতিৰিক্ত মূল্য উদ্ভৱ হয় তাক যোগ কৰি জাতীয় আয় নিৰূপণ কৰা হয়। ইয়াৰ অৰ্থ এইটোৱেই যে উৎপাদনৰ বিভিন্ন পৰ্যায়ত দ্ৰব্যসমূহৰ দামবোৰ বেলেগ বেলেগ হয়। গতিকে যি চূড়ান্ত দ্ৰব্য উৎপাদনৰ বিভিন্ন পৰ্যায়ত উৎপন্ন হয় সেইসমূহৰ যি মূল্য হ'ব তাক যোগ কৰি জাতীয় আয় নিৰূপণ কৰা হয়। উৎপাদনৰ জৰিয়তে হোৱা আয়ৰ পৰা উৎপাদন ব্যয় বাদ দিলে যি মূল্য ৰাহি থাকে তাকে সংযোগী মূল্য বা সংযোজিত মূল্য বুলি কোৱা হয়। এতিয়া এটা বস্তু এটা উৎপাদন কৰাৰ পিছত তাৰ পৰা যিখিনি আয় হ'ব সেই সমূহ আয় লাভত নপৰে। লাভ হ'বলৈ হ'লে কি কৰিব লাগিব, সেই উৎপাদনৰ যিখিনি আয় হ'ল সেই আয়ৰ পৰা দ্ৰব্যটো উৎপাদন কৰোঁতে যিখিনি ব্যয় হৈছিলে, খৰচ হৈছিলে, সেই খৰচৰ মূল্যখিনি বাদ দিব লাগিব। তেতিয়াহে যি ৰাহি মূল্য পোৱা যাব সেইখিনিকহে সংযোগী মূল্য বা সংযোজিত মূল্য বুলি কোৱা হয়। এতিয়া উৎপাদন পদ্ধতিৰে জাতীয় আয় গণনাৰ সুবিধা আৰু অসুবিধা দুইখিনি আছে। প্ৰথম সুবিধাটো হ'ল এই পদ্ধতিৰে নিৰ্ণয় কৰা GDPয়ে দেশখনৰ অৰ্থনীতিত বিভিন্ন খণ্ডৰ আপেক্ষিক বৰঙণি প্ৰতিফলিত কৰে। ফলত ভাৰসাম্য অৰ্থনৈতিক উন্নয়নৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়। এতিয়া এখন দেশত বিভিন্ন খণ্ডৰ পৰা উৎপাদন হ'ব পাৰে, প্ৰাথমিক খণ্ড, গৌণ খণ্ড ইত্যাদি। প্ৰাথমিক খণ্ডই কৃষিক সামৰি লয়, গৌণ খণ্ডই ঔদ্যোগিক খণ্ডক সামৰি লয়। গতিকে উৎপাদন পদ্ধতিৰে যেতিয়া GDP নিৰ্ণয় কৰা হ'ব তেতিয়া দেশখনত
প্ৰাথমিক খণ্ডৰ পৰা কিমান বৰঙণি আহিছে বা ঔদ্যোগিক খণ্ডৰ পৰা কিমান বৰঙণি আহিছে সকলোখিনি জানিব পৰা যায়, বিভিন্ন খণ্ডৰ বৰঙণিখিনি জানিব পৰা যায়। আৰু তাৰ ফলত একেলগে ভাৰসাম্য যাতে অৰ্থনৈতিক উন্নয়ন কৰিব পৰা যায়, বেলেঞ্চ ৰাখিব পৰা যায় গোটেইকেইটা খণ্ডৰ মাজত, সেইটোৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। তদুপৰি এই পদ্ধতিৰে নিৰ্ণয় কৰা GDPৰ ভিত্তিত দেশৰ অনগ্ৰসৰ খণ্ডসমূহৰ বিষয়ে তথ্য আহৰণ কৰিব পৰা যায়। এখন দেশত যিখিনি খণ্ডত বিশেষকৈ লাভ হোৱা নাই ধৰা, তেনেকুৱা খণ্ডসমূহৰ তথ্য আহৰণ কৰিব পৰা যায় যে এইকেইটা খণ্ডত আৰু ডেভেলপ কৰাৰ প্ৰয়োজনীয়তা আছে। এতিয়া এই উৎপাদন পদ্ধতিৰে যেতিয়া GDP নিৰ্ণয় কৰা হয় তেতিয়া গম পোৱা যায় যে অনগ্ৰসৰ খণ্ড কোনবোৰ। তেতিয়া সেই তথ্যৰ ভিত্তিত সেই যিকেইটা অনগ্ৰসৰ খণ্ড থাকে সেইকেইটাৰ উন্নতিৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়। উৎপাদন পদ্ধতিৰে নিৰ্ণয় কৰা GDPৰ ভিত্তিত দেশখনৰ খণ্ডভিত্তিক নিৰ্ভৰশীলতা জানিব পাৰি। একেটা কথাই যে দেশখন কোনটো খণ্ডৰ ওপৰত নিৰ্ভৰশীল, প্ৰাথমিক খণ্ডৰ ওপৰত বেছিকৈ নিৰ্ভৰশীল নে ঔদ্যোগিক খণ্ডৰ ওপৰত বেছিকৈ নিৰ্ভৰশীল, সেই বিষয়ে উৎপাদন পদ্ধতিৰে নিৰ্ণয় কৰা GDPৰ ভিত্তিত গম পোৱা যায়। এতিয়া আমাৰ দেশ ভাৰতবৰ্ষখন বেছিকৈ প্ৰাথমিক খণ্ডৰ ওপৰত নিৰ্ভৰশীল, মানে আমাৰ ভাৰতবৰ্ষখন এখন কৃষি নিৰ্ভৰশীল দেশ। কেনেকৈ গম পোৱা যায়? উৎপাদন পদ্ধতিৰ যোগেদি। অসুবিধা, এতিয়া উৎপাদন পদ্ধতিৰে জাতীয় গণনা কৰা কেতবোৰ অসুবিধাও আছে। এই পদ্ধতিৰে GDP নিৰ্ণয় কৰিবৰ বাবে দেশখনৰ প্ৰতিটো উৎপাদন খণ্ডৰ উৎপাদনৰ হিচাপ ৰখাটো প্ৰয়োজন। কিন্তু অনুন্নত আৰু উন্নয়নশীল দেশসমূহত কৃষিৰ দৰে উৎপাদন খণ্ডৰ উৎপাদনৰ প্ৰকৃত হিচাপ বা তথ্য পোৱা নাযায়। যিহেতু এইটো পদ্ধতিৰে GDP নিৰ্ণয় কৰিবলৈ আমি দেশখনত যি উৎপাদন খণ্ড আছে প্ৰত্যেকটো খণ্ডৰে হিচাপ ৰখাটো প্ৰয়োজন। কিন্তু যিবোৰ অনুন্নত দেশ থাকে বা উন্নয়নশীল দেশ থাকে তেনে দেশবোৰ বেছিকৈ কৃষি খণ্ড মানে প্ৰাথমিক খণ্ডৰ ওপৰত নিৰ্ভৰশীল। আৰু কৃষি খণ্ডৰ দৰে এটা বৃহৎ খণ্ডৰ উৎপাদনৰ প্ৰকৃত হিচাপটো সহজতে পোৱা নাযায়। এখন দেশৰ সকলোবোৰ ক্ষেত্ৰৰে উৎপাদনৰ মূল্য উৎপাদন পদ্ধতিৰে নিৰ্ণয় কৰিব পৰা নাযায়। উদাহৰণস্বৰূপে সেৱা খণ্ডৰ কায়িক উৎপাদন নাই বাবে উৎপাদন পদ্ধতিৰে এই খণ্ডৰ উৎপাদনৰ মূল্য নিৰ্ণয় কৰিব নোৱাৰি। এতিয়া এখন দেশত বিভিন্ন ধৰণৰ ক্ষেত্ৰ থাকে, কৈছোঁৱে প্ৰাথমিক খণ্ড, ঔদ্যোগিক খণ্ড বা সেৱা খণ্ড। কিন্তু প্ৰাথমিক খণ্ড বা ঔদ্যোগিক খণ্ডক আমি কায়িক ৰূপত দেখোঁ, কাৰণ সেইসমূহ উৎপাদন কায়িক ৰূপত দেখা যায়, দ্ৰব্য বস্তুৰ যোগেদি দেখা যায়। কিন্তু সেৱা খণ্ডত যিখিনি উৎপাদন হয়, সেৱা খণ্ডক আমি চকুৰে দেখা নাপাওঁ, সেইটো এটা সেৱা হয়, ছাৰ্ভিচ। ইয়াৰ কোনো ধৰণৰ কায়িক উৎপাদন নাই। ই এটা বহুত বহল খণ্ড, ইয়াৰ পৰিসীমাটো বহল। এই বিভিন্ন ধৰণৰ কাম কাজক সামৰি লয়, যেনে পৰিবহণ, প্ৰশাসন, ব্যৱসায়িক সেৱা বা ব্যক্তিগত যিবোৰ সেৱা, শিক্ষা, চিকিৎসা, সামাজিক সেৱা, এই সকলোখিনিকে সামৰি লয় সেৱা খণ্ডই। গতিকে এনেকুৱা সেৱা খণ্ডৰ যিহেতু আমি চকুৰে দেখা পোৱাত কোনো ধৰণৰ কায়িক উৎপাদন নেদেখোঁ, গতিকে এনেধৰণৰ খণ্ডৰ পৰা যি উৎপাদনৰ মূল্য হ'ব সেয়া এই উৎপাদন পদ্ধতিৰে নিৰ্ণয় কৰিব নোৱাৰি। ৩ নম্বৰত আছে এখন দেশৰ উৎপাদনৰ অসংখ্য উৎস বা ক্ষেত্ৰ থাকে। এই প্ৰতিটো উৎস বা ক্ষেত্ৰৰ পৰা কিমান দ্ৰব্য আৰু সেৱা উৎপাদন হয় তাৰ সঠিক হিচাপ ৰখাটো সম্ভৱ নহয়। সেইটো সঁচা কথা যে এখন দেশত বিভিন্ন ধৰণৰ উৎসৰ পৰা উৎপাদন হ'ব পাৰে। গতিকে এই প্ৰতিটো উৎপাদন উৎসৰ পৰাই যে কিমান দ্ৰব্য আৰু সেৱা উৎপাদন হয় তাৰ প্ৰকৃত হিচাপটো ৰখাটো সহজ কথা নহয় বা সম্ভৱ নহয়।